টিক টিক ঘড়ীত বাজিল ৩:২০। তো ৱেলকাম মাই ইউটিউব চেনেল। তো আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আগতে কথাটো কৈ থ'লোঁ, মানে ইণ্টাৰভিউটোৰ আগতে দিলোঁ। তো ইয়াতে মানে ডাঙৰ দাদা শুই আছে, তো ইপিনে সৰু দাদা আছে, বাচন ধুব লাগিছে। তো আপোনালোকক দেখাই দিওঁ। এয়া মানে গিলাচটো পৰিছিল, ইয়াতে গিলাচকেইটা বহুতে মানে পানী হৈছেখিনি। তো এয়া দাদা মানে বাচন ধুই আছে। তো ঘৰৰ কাম মানে এই বহুত প্ৰায়ে কৰে, তো এনেকৈ কৰে আৰু। তো এতিয়া মানে আমি গাড়ী চুৰ কৰিব আহিছোঁ। গাড়ী চুৰ মানে কি, নিজৰ ঘৰতে নিজে গাড়ী চুৰ কৰিব আহিছোঁ। ফাৰ্ষ্ট কথা হ'ল, আমি ইয়াৰ পৰা ওলাওঁ, তাৰপাছত ইয়াৰ পৰা আমি মানে যাম জিন্তুহঁতৰ ঘৰত। মানে জিন্তুহঁতৰ ঘৰত মানে সিয়াক আনিব যাম। এই ৰাতিতে প্ৰথমতে আমি ওলাওঁ মনে মনে মানে সাৰ পাইছে পেহাটো, দাদা সাৰ পোৱা নাই। তো ষ্টাৰ্ট দিলে অলপ চাউণ্ড হ'ব বুলি মানে বাটলৈ ঠেলাই প্ৰথমতে লৈ যাইছোঁ। আপোনালোকে মানে চাই লওক এইখিনি জেগা কেনেকুৱা হৈছে, মানে গোটেই আন্ধাৰ হৈ আছে। তাৰপিছত এতিয়া মানে গেট চেট খুলি লওঁ আৰু। সেইটো চাই লওক আপোনালোকে, বাইক চাইক কেনেকুৱা হৈছে। পোহৰে নাই, বাকী লাইটৰ পোহৰটোৱে বাকী একো পোহৰে নাই, গোটেই একো দেখাই নাপায়, একদম আন্ধাৰ হৈ গৈছে। তো এতিয়া আমি মানে যাবলৈ ৰেডি মানে কি বাহিৰত ওলালোঁ আৰু জিন্তুহঁতৰ ঘৰত যাবলৈ। তো এয়া গোটেই আন্ধাৰ। এতিয়া বুলেটৰ পিঠিত উঠি পেলাই যাই আছোঁ জিন্তুহঁতৰ ঘৰত। বাইকখন কিন্তু আগৰ ফালে যাব, ক'ত পিছৰ ফালেহে অহা যেন লাগিছে ভিডিঅ'টোত, কিন্তু একো নাই। তো এতিয়া আমি ইয়াতে আহিলোঁ। তো আহি পেলাই ইয়াতে জিন্তুৰ দাদিয়াক, তো আমাৰ তাতে অলপ পোহৰ তো এয়া জিন্তু আহিল, খালে চালে লৈ পেলাই একদম পূৰা উৎপাত। জেকেট চেকেট মাৰছে, খালী হৈ যাব কিন্তু জেকেট পিন্ধি। এয়া ডিজিটেল চলি পূৰা গেটখনে খুলিব পৰা নাই। কানিয়া আহি যোৱা তুমি। তাৰপিছত এটা বাঘকেইটা জিন্তু নহয়, বাটত থকা লাইটকেইটা জিলকি আছে পূৰা। লাইটকেইটা মানে চকুকেইটা আৰু। তো এতিয়া যাওঁ মানে আৰু মানে জিন্তুক লৈ পেলাই ঘৰত আহিলোঁ। বৰ্তমান কিবা কিবি বস্তু আছে, তো বস্তুখিনি ল'ব লাগে। তো সেইকাৰণে একদম ঘৰত স্পেচিয়েল আহি গ'লোঁ। তো আহি পেলাই আৰু বস্তুখিনি লৈ লওঁ। মানে জগা চগা হৈ গ'ল আৰু বুলেটত একদম চাক। তো ইয়াৰ মানে প্লাছো লৈছোঁ, তাতে এতিয়া লাইটৰ কাম কৰিব লাগিব। মানে মাছৰ ফিচাত আৰু অলপমান কাৰেণ্টটো বেছি না, উলিয়াব লাগিব। এয়া পিলিয়াৰ কেইটা, লগতে মই অদমটো আছোঁ ইয়াতে। তো এতিয়া বৰ্তমান যাম ৰয়েল এনফিল্ড ক্লাছিক, একদম পূৰা ৰেডি। খৰি চৰি লৈছোঁ, জুই চুই ধৰাকৈ তাতে আছে খৰি। তো এতিয়া মানে এনে অলপ লৈছোঁ, খালে বাকী এই দুখন চাইডৰ ফালে ল'ব। সেইটো মই লৈছোঁ চৰিয়া, অলপমান পানী চানী মাৰাকৈ হেল্প কৰিম আৰু সিহঁতক। যাওঁ এই পুতু বাই বাই টাটা। তো এতিয়া এনে যাওঁ আৰু। তো একদম পূৰা ৰেডি। এয়া বাইকৰ পোহৰত মুখখন দেখুৱাই দিছোঁ এবাৰ, যিহেতু দেখা নাপায় আন্ধাৰ হৈছে। তো এতিয়া যাওঁ। গাইছ আমি মানে আন্ধাৰতে আহি পালোঁ ইয়াত খালত, মানে চাইডে চাইডে আপোনালোকে একো দেখা নাপাব, গোটেই জংঘল আছে। বাকীখিনি ইয়াতে পথাৰ। তো মানে খালকেইটা আপোনালোকে চাই লওক ভালকৈ, বেছি দ নাই হ'লেও মানে এইখিনিত মানে একো নাই, মানে জেগাখিনি একদম বহুত জংঘল হয়। তো হ'লে ইয়াতে মানে খৰি চৰি উলিয়ালোঁ, মানে জুইকুৰা প্ৰথমতে ধৰি ল'ব লাগিব চেফটিৰ কাৰণে। তো প্ৰথমতে জুইখিনি আমি ধৰি লওঁ। ইয়াতে মানে জুই চুই ধৰিলোঁ, দুইকুৰা জুই ধৰি লৈছোঁ দুয়োটা ফালে। বাকী ইয়াত দুটা এটা নামিছে মানে আৰু। তো ইয়াত দুটা মানে আলি চালি দি ল'ব। তো সিঁচিব হৈ গ'ল পোহৰ, আপোনালোকে চাওক অলপ অলপকৈ পোহৰ হৈছে। গোটেই সম্পূৰ্ণকৈ হোৱা নাই আৰু, তো অলপ অলপকৈ হৈছে। তাৰপিছত ইপিনত কোদাল লৈ মাটি খানি মানে এইভাগে আলি দি আছে আৰু জিন্তু দাই। এয়া তো এইভাগে জুইৰ একদম গোষ্ঠী বংশই নহয় গেল, শেষ গোটাই জুই চুই মানে পাৰ হৈ গ'ল একদম গোটাই সম্পূৰ্ণকৈ। এইভাগে বাঙাল মই মাটি খানাকে, তাৰপাছত ইয়াতে আৰু দুটা বাঙাল আলি দি আছে। হোৱাই নাই তেতিয়াৰ পৰা, আন্ধাৰৰ পৰাই দি আছিল। তো এতিয়ালৈ মানে হোৱাই নাই কমপ্লিট, মানে দ নাই বুলি ভাবিছিলোঁ, তো দ আছে অলপ চলপ, সেইকাৰণে মানে হোৱাই নাই। বাকী এইটো হোৱাৰ পাছত এইখিনি মাৰিব লাগিব। তাৰপিছত আৰু আছে তাতে, তো প্ৰথমতে এইখিনি মাৰি লওঁ। তো এতিয়া মানে মই অলপমান সিঁচিলোঁ, তাতে যাই পেলাই সিঁচিলোঁ। তো সিঁচি পেলাই মানে উঠিলোঁ, এতিয়া কিবা এটা খাই লওঁ। তাৰপিছত সিহঁতে তাতে মাৰি আছে আৰু, তো মই এতিয়া খাই লওঁ কিবা এটা। তাতে মানে ৰুটি বিস্কুট এয়া আনিছিলোঁ মানে, তো এয়া ৰুটি বিস্কুট। তাৰপিছত এয়া ষ্টিঙৰ বটলত পানী, কিন্তু ষ্টিং নহয়। বাকী ইয়াতেও আৰু আছে আৰু খোৱাকৈ কিবা কিবি, ৰুটি বিস্কুটটোতে আছে আৰু এটা পানী আছে। তো খাই লওঁ বৰ্তমান। ককা আইতা বাবু মাইনাসকল, তো ইয়াতে মানে এটা কথা হৈ গ'ল, মানে কি পানী যিহেতু মানে বেছি নাই বুলি ভাবিছিলোঁ, ৰাতি মানে আমি চাব আহিছিলোঁ। তো এতিয়া চাওঁতে মানে পানী বহুত আছে, তো তাৰ কাৰণে মানে সিঁচাটো অসম্ভৱ, আৰু আলি দিলে আলিটো মানে ভাঙি যায়। তো তাৰ কাৰণে আমি মানে আলোচনা কৰিলোঁ যে মেচিনে অনা হওক। তো এতিয়া মানে মেচিনৰ কথা ক'ব গৈছে আৰু। তো বৰ্তমান এতিয়া মেচিন আহিব, তাৰপিছত মেচিন আহিলে মেচিনে সিঁচিম। তাৰপাছত আপোনালোকক লগ পাইছোঁ।
তো এতিয়া আহি গ'ল মানে মেচিনেৰে এতিয়া পানী সিঁচি আছে। তো বৰ্তমান মেচিনেৰে পানী সিঁচোতে এইখিনি সিঁচোতে বেছি সময় নালাগে, মানে দুটা ভাগ আছে, এই এটা আৰু আপোনালোকৰ চাওক সেই এটা। তো দুটা ভাগ, প্ৰথমতে এইখিনি সিঁচিলে বৰ বেছি 10 মিনিটতে হৈ যাব আৰু কমপ্লিট। তো মেচিনে হাৱা মাৰিছে চাগে, তো সেইকাৰণে নামিব দিছে। তো আপোনালোকে চাই লওক, মানে য'ত আছিলোঁ আমি ৰাতি এনেকুৱা জেগা আছিলে, আপোনালোকে চাই লওক গোটেই জংঘল। তো ইয়াত জেং চেং মানে চাইড কৰি দিওঁ। তো এয়া যোনটো মানে খালটো এটা ভাগ মানে সিঁচা হৈ গ'ল আৰু যিটো দুটা ভাগ আছিল। তো এইটো ভাগৰ মানে গোটেই সিঁচা হৈ যাওঁতে মানে ইহঁতে সেই কৰি আছে আৰু এইখিনি মানে মাছ চাছ ধৰি আছে। তো মই ওপৰত উঠি পেলাই ভিডিঅ' বনাইছোঁ, ময়ো মানে হেৰি কৰি আছোঁ, তলত নামি আছোঁ, মাছ ধৰিছোঁ। বাট মানে মাজে মাজে উঠি আহি পেলাই তো ভিডিঅ'টো কৰিব লাগিব আপোনালোকক দেখুৱাৰ বাবে। সেইকাৰণে উঠি ভিডিঅ'টো কৰি আছোঁ। তো এয়া মাছ চাওক, এই নাও। এতিয়া আৰু মাছ চাছ ধৰি আছে। তো লাষ্ট মানে কি গোটেই সিঁচা হৈছে। তো মানে এইখিনি বাকী আছে, তো এইখিনি আমি ধৰি ধৰি এয়া জিন্তুৰ ভৰিত এটা মাছ লাগিছে। তো মাছটো বৰ্তমান ই চিকাৰ দিয়ে, এইটো মাছটো গ'ল। তো এতিয়া মানে গোটেইখিনি একদম সিঁচি আছে, মানে সিঁচা হৈছে, পানীখিনি মাৰি দি আছে। এয়া ইয়াত এটা টিকলা মান মাছ আছে, টিকলা নহয় ডাঙৰে। জিন্তুৰ মতে টিকলা মানে মালটো ডাঙৰ না জিন্তু। এয়া মাছ চাওক, মাছ 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 খাব নেকি মাছ মাছ। তো এইখিনি সিঁচিলে হ'ব আৰু, মানে এইখিনি মাৰি দিয়া একদম লাষ্টবাৰ। তো ইয়াতে মানে মেচিনত মানে পানীত পুত চুত নাযাওঁ মানে জালখন ধৰিছে। তো এইটো মাছ চাওক আপোনালোকে, আৰু এইবোৰ এতিয়া মাছ আছে আৰু এইবোৰ যে চাপিব লাগিছে, তো এইবোৰ মাছ হয়। তো এইটো ল'ৰাটোৰ মানে পিঠি চিঠি গোটেই ওলাই গৈছে একদম মাছ ধৰা জ্বৰত। সেইটো জিন্তুও নহয় আৰু দাদাও নহয়, মানে ওচৰৰে ল'ৰা এটা আছিল। তাৰপাছত আমি মানে মাছ ধৰা দেখা পাই সিও মানে আহিল অলপ হেল্প কৰিব। তো এনেকুৱা একদম মাছ ধৰা জ্বৰত ইয়াৰ পিঠিয়ে ওলাই গৈছে। তো এতিয়া সি মাছ ধৰি আছে, আমাৰ মানে অলপ সহযোগিতা কৰি আছে আৰু। তো সকলোৱে মাছ ধৰাত বিজি মোৰ বাহিৰে। তো এইটো মাছটো আপোনালোকক ভালকৈ দেখাই দি আছোঁ ৰ'ব, এবাৰ চাওক, টান টানা টান। তো এয়া মাছলি। তো এতিয়া মানে চবেই যিহেতু মাছ চাছ ধৰি আছে, তো মই ধৰোঁ। তো এতিয়া আপোনালোকে মাছ চাব নালাগে, অকল মানুহ চাওক, অকল মানুহ। তো চাওক মানুহ কিমান হৈছে, মানে খাল সিঁচিছে বেলেগে, মানুহ আহিছে বেলেগে, মানে ধৰিব এনেকুৱা। মানে এইটো হাত মানে কেনেকুৱা ধৰি লওক মাছ চাছ বহুত থাকে। তো মানে ধৰি লওক আমাৰ মানে চোৱা হৈ গ'ল। তো আমিনো কি চাম, মানে তিনিটা আহিছোঁ মানে। তো সেইকাৰণে আমি চোৱাৰ পাছত মানে সিহঁতে আহিছে, তো সিহঁতে চাইছে। তো এতিয়া আহি পালোঁ মানে ঘৰত। ঘৰত আহি পাই মানে এইবোৰ মাছ আৰু মানে যেইকেইটা পাইছোঁ আমি এইকেইটা বেছি সিমান নাই। হ'লেও আছে মানে ফটোত সিমান মানে ডাঙৰটো মানে সিমান ডাঙৰকৈ দেখা নাপায় ন, অলপ সৰুকৈ দেখা পায়। মানে মাছকেইটা ডাঙৰ আছে, অলপ ডাঙৰ চাইজৰ হয়। তো এইকেইটাই মানে মাছ পাইছোঁ আৰু আমি সকলোৱে। তো আপোনালোক চিনেমেটিক্সত এটা সৰু চাই দেখাই দিছোঁ, তো এইটো চাই লওক। চাহৰে লগতেও চেনাই কিবা মিলাই খোৱালো, বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো। চাহৰে লগতেও চেনাই কিবা মিলাই খোৱালো, বুকুৰে। তো এয়াই মাছ মানে আজি পুৱা আৰু যিকেইটা পাইছোঁ, তো সেয়াত মানে থৈছোঁ আৰু এইকেইটা। সেইটো দেখিছে আপোনালোকে ডাঙৰ, তো সেই দুটাই মানে ডাঙৰ আৰু বেছি, বেলেগ বাকীকেইটা অলপ সৰু চাইজৰে।